खुलुमबाय बे समाव मोनसे जर'खा खौरां भेरगावआव सानसेयारि जोलुर बादायनाय खुंदों। उदालगुरि जिल्लानि सिङाव थानाय भेरगावनि गोजामसिन क्लाब एथलेटिक्सआ भेरगाव जौसिन फरायसालिनि गेलेग्रा फोथाराव सानसेयारि जोलुर बादायनाय बानजायदों। उदालगुरि जिल्ला आरएसएसनि प्रमुख ध्रुबज्योति बर'आ बेखेवनाय जोलुर बादायनायाव भेरगाव ओनसोलनि गोबां क्लाब दोलोआ बाहागो लादों। दिनैनि फुंनि बेखेवजेननाय जोलुर गेलेनायाव मण्डलमाखा इमानुएल एफसि आरो सनाबारि एफसि हानजाया बाहागो लायो। गेलेजेननाय हानजायाव सनाबारि एफसिआ मण्डलमाखा इमानुएल एफसिखौ 1-0 गलाव फेजेनो। আমার ভেরগাঁও যে এথলেটিক্স ক্লাব আজি ভেরগাঁও এথলেটিক্স ক্লাবে 5 বছর ধৰি ওয়ান ডে ফুটবল টুৰ্ণামেণ্ট পাতি আহি আছে। এইটো ক্ষেত্ৰত মই ব্যক্তিগতভাৱে মই এথলেটিক্স ক্লাবক ধন্যবাদ দিব বিচাৰিছোঁ যে এথলেটিক্স ক্লাবে আমাৰ ভেৰগাঁও অঞ্চলত যিটো নেকি ফুটবল খেলাৰ বাতাবৰণ এই বাতাবৰণটো অৰ্থাৎ ফুটবল খেলাৰ যিটো হাৱা আনাৰ কাৰণে যথেষ্ট কষ্ট কৰি আজি তাৰ মাধ্যমতে তাৰ কাৰণে আজি ভেৰগাঁও অঞ্চলত বহুত ভাল ভাল প্লেয়াৰ সাব জুনিয়ৰ অৰ্থাৎ আণ্ডাৰ 14 আণ্ডাৰ 17 এনেকুৱা ভাল ভাল প্লেয়াৰ আমি পাবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ এই অঞ্চলৰ পৰা ভেৰগাঁও অঞ্চলৰ পৰা নেশ্যনেল লেভেললৈকে এতিয়া সাব জুনিয়ৰত খেলিবলৈ সুবিধা পাইছে। তো যিটো এথলেটিক্স ক্লাবৰ আচলতে যি এটা খেলাৰ বাতাবৰণ সৃষ্টি কৰাৰ যি এটা প্ৰয়াস সঁচাই লক্ষণীয়, খুব ভাল পাইছোঁ আমি। মই এজন ফুটবল নিজেও খেলিছিলোঁ আৰু ফুটবল মোৰ ব্লাডত আছে। ভাল প্লেয়াৰ বুলি পেলাই নিজকে ক'ব নাযাওঁ, কিন্তু ফুটবল খেলাটো মোৰ খুব প্ৰিয় আৰু ফুটবলৰ মাধ্যমেদি জগতখনৰ লগত এটা চিনাকিও পাইছিলোঁ। সেইকাৰণে মোৰ ফুটবলটো মোৰ ব্লাডত আছে। তো ফুটবল খেলাৰ নাম শুনিলে থাকিব নোৱাৰোঁ। আজি উদ্বোধক হিচাপে ইয়াতে আমন্ত্ৰণ কৰিছোঁ। মই 1 মিনিট দেৰি কৰা নাই, উপস্থিত হৈছোঁ, তেখেতসকলৰ আমন্ত্ৰণ ৰক্ষা কৰিছোঁ। তো ভেৰগাঁও এথলেটিক্স ক্লাবৰ এটা খুব গৌৰৱময় ইতিহাস আছে। আজি ভেৰগাঁও এথলেটিক্স ক্লাব প্ৰায় 68 বছৰ ভৰি দিছে। ক্লাবটো ইমান পুৰণা ক্লাব আৰু আৰম্ভণিৰ পৰাই ভেৰগাঁও এথলেটিক্স ক্লাবে কেতিয়াবা কোনোবা প্ৰাকৃতিক দুৰ্যোগ, কেতিয়াবা আন্দোলনৰ হেৰিত হয়তো 2-এটা বছৰ কিবা কাৰণত স্থগিত হ'ব পাৰে খেলা। ষ্টাৰ্টিং আৰম্ভণিৰ পৰা আজিলৈকে ভেৰগাঁও এথলেটিক্স ক্লাবে বিভিন্ন ধৰণৰ ফুটবল খেলা অনুষ্ঠিত কৰি আহিছে, সৰু ডাঙৰকে আদি কৰি। আজি সিহঁতে ভেৰগাঁও এথলেটিক্স ক্লাবে ডাঙৰ ফুটবল খেলা পাতে, তাৰ উপৰিও ওৱান ডে খেলা পাতি উঠি অহা যিটো আমাৰ গাঁৱৰ সৰু সৰু ল'ৰাবিলাকৰ যিটো টেলেণ্টটো যাতে আমাৰ ভৱিষ্যতত আমি এটা লেভেলত আহি যাতে এজন ভাল প্লেয়াৰ হ'ব পাৰে, তাৰ যি চেষ্টা, এই চেষ্টা আচলতে সঁচাকৈ ভাল এটা পদক্ষেপ বুলি পেলাই মই নিজকে অনুভৱ কৰিছোঁ। তো ভাল লাগিছে। ভৱিষ্যত এথলেটিক্স ক্লাবৰ এই প্ৰচেষ্টা জাৰি ৰাখক। ভৱিষ্যতলৈকে এই অঞ্চলত নিশ্চয় ভাল ফুটবল প্লেয়াৰ ওলালে আমিও গৌৰৱ অনুভৱ কৰিব পাৰিম। সেইটোলৈ তেখেতসকলৰ ধন্যবাদ থাকিছে। তো মই এই মুহূৰ্তত আমাৰ যি যুৱ প্ৰজন্ম খেলুৱৈসকলক এটা আগ্ৰহ কৰিছোঁ বা আহ্বান কৰিম যে এজন ভাল প্লেয়াৰ হ'ব লাগিলে এজন প্লেয়াৰৰ ফাৰ্ষ্ট ষ্টেপটোৱে হৈছে ডিচিপ্লিন। তো এজন প্লেয়াৰে ডিচিপ্লিন মেইনটেইন কৰিব লাগে। তো যেতিয়া ডিচিপ্লিন মেইনটেইনৰ কথা আহি পৰিব, প্লেয়াৰজনৰ গোটেইখিনি তাত আহি পৰে যে এজন প্লেয়াৰে তেখেতৰ খাদ্যৰ তালিকা কেনেকৈ হ'ব লাগে, কি বস্তুৰ পৰা এজন প্লেয়াৰে দূৰত থাকিব লাগে। নিশ্চয় প্লেয়াৰজনক আজিৰ তাৰিখত ক'ব লগা নাই, কাৰণ এনাৰ্জিটোৱে ফুটবলৰ মেইন বস্তুটোৱে এনাৰ্জি। আমি কি খাদ্য খালে এনাৰ্জি আহিব, কি খাদ্য খালে এনাৰ্জি কমিব, সেই বস্তুটো প্লেয়াৰজনৰ প্ৰথম কথা জানিবলগীয়া কথা। তো সেইটোৰ পৰাই এজন ভাল প্লেয়াৰৰ এটা সৃষ্টিৰ এটা ভাল এটা হেৰি। তো প্লেয়াৰজনে হয় বস্তুটোৱে প্ৰথমটোৱে জানিব লাগে যে মই প্লেয়াৰ হ'ব যোৱাৰ আগতে মোৰ দেহাত এনাৰ্জি পাবলৈ হ'লে মই কি খাদ্য খাব লাগিব আৰু মোৰ দেহাত এনাৰ্জি কি খালে কমিব, এই বস্তুটো এটা সাধাৰণ জ্ঞানটো প্ৰথম অৱস্থাত জানিব লাগিব। বাকীখিনি প্লেয়াৰজনৰ ডিচিপ্লিনটোৰ ওপৰতেই প্লেয়াৰজনৰ গোটেই বস্তুখিনি আহি পৰে। তো ডিচিপ্লিন মেইনটেইন কৰা প্লেয়াৰজনেই ভাল প্লেয়াৰ হ'ব পাৰে। কেতিয়াবা এজন ভাল খেলিব পাৰে এজন ল'ৰাই, কিন্তু তেওঁ ডিচিপ্লিন নাই কাৰণে ক'ৰবাত থাকি যাবলগীয়া হয়। তো এইখিনিৰ ক্ষেত্ৰত আজিৰ প্ৰজন্মই সদায় নিশ্চয় খেলটো বা অকল খেলেই নহয়, মানুহৰ জীৱনত যদি সঁচাকৈ জীৱনটো আনন্দময় হৈ থাকিব লাগে, তেতিয়াহ'লে মানৱ জীৱনত খেলেই হওক বা কালচাৰেই হওক, যিকোনো এটা বস্তু লগত ৰাখি থ'লে ভাল। কাৰণ
আমি যেনেকৈ সদায় এটা ভাত বা এটাকে মই এটা উদাহৰণ দিব বিচাৰিছোঁ। আমি যদি সদায় দালি ভাত খায়ে থাকোঁ, তেতিয়াহ'লে আমাৰ ভাতখিনি খোৱাৰ কাৰণে যিটো আমেজ আমি নাপাওঁ বা অনিচ্ছা হয়। যেতিয়া ভাতখিনিৰ লগত কোনোবা এটা চব্জি বা কিবা এটা থাকে, তেতিয়া ভাতখিনি খাওঁতে আমাৰ এটা ভাল লাগে বা আমি এটা আমেজ পাওঁ। ঠিক তেনেকৈ মানৱ জীৱনতো আগুৱাই যোৱাৰ কাৰণে কেতিয়াবা জীৱনটো আনন্দময় কৰি ৰাখিবলৈ হ'লে পঢ়া শুনাৰ লগতে কিবা নহয় কিবা এটা গাত লগাই ৰাখিলে ভাল হয়, স্পৰ্টছেই হওক কালচাৰেই হওক। তো এনেকুৱা হ'লে মানুহজনৰ জীৱনত সাৰ্থক হয় বুলি মই অনুভৱ কৰোঁ। ধন্যবাদ।